Hi, good morning everyone. মই লং ভিডিঅ' প্ৰায় নিদিওঁ, আজি ভাবিলোঁ এটা দি দিওঁ। এতিয়া মই আছোঁ গুৱাহাটীত, মোৰ শহুৰ দেউতাৰ ৰুমত আছোঁ। এটা বিশেষ কাৰণত ইয়ালৈ কালি আহিলোঁ, সেয়ে ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ। ৰাতিপুৱা সময়, সেয়েহে একদম জধলি মধলি হৈ আছোঁ। মোৰ লুকটো ইগন'ৰ কৰিব আপোনালোকে। ইয়াতে মই আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাম বাৰু। এতিয়া মই ৰুমটো দেখাব নোৱাৰোঁ, তাৰ কাৰণটো হৈছে ইয়াত কাৰেণ্টটো নাই। আচৰিত কথা, গুৱাহাটীতো ইমান কাৰেণ্টৰ প্ৰব্লেম। ৰাতিপুৱাই কাৰেণ্টটো গ'ল, এতিয়ালৈ অহা নাই। সেয়ে মোবাইলত টৰ্চ জ্বলাই জ্বলাই কাম কৰি আছোঁ। কাৰেণ্টটো আহিলে আপোনালোকক মই ৰুমটো দেখাম বাৰু, আৰু ইয়াৰে পৰিৱেশটো দেখুৱাম। বহুত ধুনীয়া পৰিৱেশ। এতিয়া মই খাবলৈ ওলাইছোঁ একাপ চাহ, লাল চাহ। মই যিহেতু চেনিটো নাখাওঁৱে প্ৰায়, মানে চেনি চাহ মই নাখাওঁ, সেয়া মিঠৈ আৰু আদা দি পেলাই বনাই লৈছোঁ। আপোনালোকেও পাৰিলে চেনি চাহটো প্ৰায় নাখাব, কাৰণ চেনিটো হেল্থৰ কাৰণে বহুত বেয়া বুলি কয়। সেয়ে যিমান পাৰে এভইড কৰিবলৈ চেষ্টা কৰিব। এয়া চাহৰ লগত কি লৈছে দেখিছেনে? এইটো বন আনিছিলে কালি, মোৰ শহুৰ দেউতাই বন আনিছিলে চাহৰ লগত খাবলৈ। তাকে এইটো আপোনালোকে কি বুলি কয় জনাবচোন। কাৰেণ্ট যিহেতু নাই, সেয়ে দৰজাখন খুলি থৈ দিছোঁ, যাতে অকণমান পোহৰটো আহি থাকে। আৰু এতিয়া ইমান কথা কৈ নাথাকোঁ, মোৰ চাহখিনি কথা কওঁতে কওঁতে ঠাণ্ডা হৈ যাবগৈ। মই চাহখিনি খাই লওঁ। 2 ঘণ্টামান হ'ল, এতিয়ালৈ কাৰেণ্টটো দেখা দেখি নাই। গুৱাহাটীৰ নিচিনা ঠাইত যদি এনেকুৱা হয়, আমাৰ মৰিগাঁৱটোক ক'বই নালাগে কাৰেণ্টৰ কিমান প্ৰব্লেম। মই ৰুমটোত অকলে আছোঁ। মোৰ শহুৰ দেউতা আৰু মানুহজন অলপ ওলাই গৈছে বিশেষ কাম এটাৰ কাৰণে। তাৰপিছতে আজি মানুহজন আৰু মই অলপ ফুৰিব যাম, তেখেত আহি পোৱাৰ পিছত। আপোনালোকক দেখুৱাম বাৰু আমি ক'ত ক'ত যাম, কি চাম। চাব লগা ইয়াতে বহুত আছে। আপোনালোকে হয়তো আহিছেই গুৱাহাটীলৈ, বহুত জেগা ফুৰিছেও, তো আমিও অকণমান ফুৰিম ইয়াতে। কি চাম আপোনালোকক দেখাম বাৰু। ইয়াৰ ৰুমটো ওচৰতে আৰু কেইটামান ৰুম আছে, তাতে মানুহ আছে, আৰু লেট্ৰিন বাথৰুম বাহিৰত আছে। ৰুমটো বহুত চেদিলি বেদিলি হৈ আছে। মই এতিয়া ৰুমটো অলপ চাফা কৰিম। কাৰেণ্ট যিহেতুকে নাই, সেয়ে খিৰিকীৰ ওচৰত আহি পোহৰটো লৈ ভিডিঅ' বনাইছোঁ। এনেকুৱা অৱস্থা হৈছে গুৱাহাটীত। মই ৰুমটো কাৰেণ্টৰ কথা কওঁতে কাৰেণ্টটো আহি গৈছে দেখিছেনে? ৰুমটোত আচলতে দেখাব লগা ইমান একো নাই, তথাপি মই আপোনালোকক দেখাইছোঁ বাৰু। অলপ আগত মই ৰুমটো ঠিক ঠাক কৰি ল'লোঁ, গোটেই চেদিলি বেদিলি হৈ আছিলে। পাপা আৰু মানুহজন যিহেতু ৰাতিপুৱা ওলাই গৈছে, তো মই গোটেই কামখিনি কৰি আজৰি হৈছোঁ। আপোনালোকৰ ৰুমটো দেখাওঁ বাৰু। পাপা যিহেতু কৰ্মসূত্ৰে গুৱাহাটীতে থাকে, অকলশৰে থাকে, সেয়েহে সৰু ৰুম এটা লৈছে ভাড়া। এইখন বিচনাখন, ইমান তেনেকৈ একো দেখাব লগা বস্তু নাই, তথাপি মই আপোনালোকক দেখাইছোঁ। এখন সৰুকৈ টেবুল, ইয়াতে ভাত পানী খাব পাৰি আৰু। তাৰপিছতে ইয়াতে চকী আৰু এইটো ফিল্টাৰ, এনেকৈ সৰু সুৰা বস্তু কেইটামান আছে।
তেনেকৈ একো দেখাবলগীয়া বস্তু নাই। ইয়াতে সৰু সুৰাকৈ বাচন কেইটামান আছে, যিহেতু তেখেত অকলেই থাকে সেয়ে ইমান বস্তু লোৱা নাই। মই চাহপানী খাই ল'লোঁ আৰু গাটো ধুই অকণমান বজাৰলৈ যাম। ইয়াৰ ওচৰতে বজাৰ আছে, মই আপোনালোকক দেখাম বাৰু। মানে কালি প্ৰায় 1টামান বজাত আমি ৰুম পালোঁহি ঘৰৰ পৰা। তাৰপিছতে ইয়াতে পাপা যিহেতু কেইদিনমান ৰুমত নাছিলে, সেয়ে খাবলৈ একো নাই। বজাৰ পাতি কৰি আনিলোঁ, শাক পাচলি অলপ আনিলোঁ, কিন্তু মানে শাক পাচলি আছে, তথাপি কিবাকিবি অকণমান লৈ আহোঁ ভাতৰ লগত খাবলৈ। মই যিহেতু অকলে আছোঁ, পাপা আৰু মানুহজন কিবা খাই আহিব বাহিৰতে হোটেলত। মই ৰুমত অকলে থাকিম আজি দিনটো নহয় বাৰু, 1টামান বজাত তেখেতসকল আহি পাব। সেয়ে অকলে মই কিবাকিবি বনাই খাম আৰু আপোনালোকক দেখাই আছোঁ। মই গা পা ধুই ৰেডি হৈছোঁ, অলপ বজাৰ কৰিম আৰু বজাৰখনৰ ওচৰতে মানে মন্দিৰ এটা আছে। ভাবিছোঁ মন্দিৰটোত সেৱা ভাগ কৰি আহোঁ। মানে আজি হৈছে মোৰ বাবে এটা বিশেষ দিন, কাৰণ মোৰ মানুহজনৰ আজি জন্মদিন। সেয়ে ভাবিছোঁ ভগৱানৰ ওচৰত বন্তি এগছি জ্বলাই থৈ আহোঁ। এনেকুৱা বিশেষ দিনবোৰত মই আচলতে মন্দিৰলৈ গৈ ভাল পাওঁ। মনটো বহুত শান্তি অনুভৱ হয়। সেয়ে যেতিয়াই বিশেষ দিনবোৰ আহে তেতিয়া আমি দুয়োজনে যাওঁ মন্দিৰলৈ। তেখেত যিহেতু এতিয়া নাই, কিছু বিশেষ কামত ওলাই গৈছে, সেয়েহে ভাবিছোঁ মই অকলে যাওঁ। আপোনালোককো দেখাম বাৰু। বাহিৰত যিহেতু বহুত ঠাণ্ডা, সেয়েহে টুপি লগাই লৈছোঁ। মই যিহেতু এতিয়া বাহিৰলৈ যাম, ৰুমটোত কোনো নাথাকিব, সেয়ে তলা লৈ গৈছোঁ। তলাটো মাৰি থৈ যাব লাগিব, যিহেতু এতিয়া মানুহ কোনো নাথাকিব। এইখন হৈছে গেটখন। এতিয়া মই যাম এফালে। যিহেতু চহৰ জেগা, সেয়ে মানুহবোৰ ইমান সোনকালে নুঠে ইয়াত। আমি যিহেতু গাঁৱলীয়া মানুহ, সেয়ে 4টা নহ'লে 5টাত আমি উঠি দিওঁ। ৰাতিপুৱা ওলাই আহিছোঁ। ৰাতিপুৱা খোজ কঢ়াটো যিহেতু ভাল এক্সাৰচাইজ হ'ব, সেয়ে ৰাতিপুৱা ওলাই আহিছোঁ। অকলে অকলে আহি আছোঁ আৰু বেছি দূৰ নহয় ইয়াত, 5 মিনিটমান লাগে, 5-6 মিনিটমান লাগে। বজাৰখন ওচৰতে ইয়াতে, আৰু বজাৰখনৰ ওচৰতে মন্দিৰটো আছে। তো অকলে অকলে গৈ আছোঁ আৰু। মন্দিৰলৈ আহিলোঁ, কিন্তু যিহেতু বহুত ৰাতিপুৱাই মই আহিছোঁ, সেয়ে ইয়াত মানে মন্দিৰত কোনো মানুহেই নাই। আচলতে তলাও খোলা নাই, তথাপি খুৰা এজনে আহি তলাটো খুলি দিছে। ৰুম আহি পালোঁ। বিশেষ খাবলৈ একো নাপালোঁ, যিহেতু শাক পাচলি আছেই। মানে আজি যিহেতু বজাৰ নাই, ৰাতিপুৱাৰ সময়, সেয়ে বজাৰ ইমান হোৱা নাই। তো মই কণী কেইটামান লৈ আহিলোঁ, তাকে অমলেট বনাই খাম আৰু। তাৰপিছতে মন্দিৰলৈ গ'লোঁ, সেৱা এটা কৰি আহিলোঁ ভগৱানক, যাতে মোৰ মানুহজনৰ সপোনবোৰ পূৰ্ণ হয় জন্মদিনটোত, এই বিশেষ দিনটোত, তাকে কামনা কৰিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, তেখেত যাতে সদায় সুস্থ হৈ থাকে আৰু সুখত থাকে। এতিয়া মই ৰন্ধা বঢ়া কামত লাগিম আৰু এতিয়া অকলে যিহেতু ভাত কেইটামান বনাম। ৰুমটোৰ বাহিৰৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক। ব্লাংকেটত আপোনালোকক
সকলোখিনি দেখাম। ভিডিঅ'সমূহ এনেকৈ মৰম দি থাকিব আৰু যদিহে ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। বাৰু আজিলৈ বাই।